হাই, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি আহিলোঁ এখন পূজালৈ, মানে গোপাল পূজা। দাদাৰ লগত আহি গ'লোঁ। এয়া ৰাধা কৃষ্ণ, তাৰ তলতে মানুহবোৰে চাকি ধূপ জ্বলাইছে আৰু বহুত বেছি মানুহ। যিহেতু মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত বেছি ভাল লাগিছে আহি। আৰু ইফালে তাৰপাছত দাদাই ধূপ জ্বলালে, তাৰপাছত মই জ্বলালোঁ। আৰু মোৰ এইফালে যে পিছফালে ৰখি আছে মানুহবোৰে মেইন মন্দিৰটোত মানে সেৱা ল'বলৈ থিয় হৈ আছে। বহুত বেছি ভাল লাগিছে আহি। যিসকলে আহিছে গম পাইছে গোপাল পূজা মানে কি হয়। আৰু যিসকলে অহা নাই আহিব। মাঘৰ পূৰ্ণিমাত হয় এই পূজাটো। আৰু কলবোৰ ধুনীয়াকৈ আঁৰি থোৱা হয় আৰু যিমান মানে খাব ইচ্ছা যায় খাব পাৰে ছিঙি। তাৰপাছত এইফালে চাহ আৰু লাডু দি আছিলে, খালোঁ। তাৰপাছত এনেকৈ থিয় হৈ আছোঁ মানে মেইন মন্দিৰটোত সেৱা ল'বলৈ। আৰু মানুহবোৰ চাওকচোন কিমান যে ভিৰ তেওঁৰ সেৱা ল'বলৈ। মানে শ্ৰীকৃষ্ণৰে হয় এই পূজাটো। বহুত বেছি ভাল লাগিছে আহি। আৰু মানুহ আৰু কলো মানে বহুত বেছি ভাল লাগে আহি। আৰু সেৱা চেৱা কৰিলোঁ। এতিয়া বাই বাই।